নমস্কাৰ বন্ধুসকল, আমাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ঋতুপন আৰু মই অলপ ওলাই আহিছোঁ। ই পিছফালে বহি আছোঁ, মই চাইকেল চলাই আছোঁ। সেইটো মাইকী চাইকেল আৰু তো এইটো পকা ৰাস্তা গৈ আছোঁ আৰু দুজনৰ একো কাম বন নাই। 31 ডিচেম্বৰ যিহেতু আজি, আৰু তাতে আমাৰ পাৰ্টি চাৰ্টি নাই আৰু আমাৰ অকল এইবোৰেই কাম আৰু গৈ আছোঁ। তাত দুজনে এনেই অলপ ইফালে ঘূৰি ফুৰি আহোঁ বুলি আহিছোঁ আৰু চাই থাকক। বন্ধুসকল, এতিয়া আহি আমি অলপ এনেকুৱা পথাৰমূৰীয়া জেগাত আহি পাই গ'লোঁ। আপোনালোকে চাওক, এতিয়া এইফালে দি গৈ আছোঁ আৰু ওপৰলৈ গৈ আছোঁ। এটা বস্তু মনত পৰিলে মানে আহি থাকোঁতে আপোনালোকক দেখাম আৰু সেইটো আপোনালোকে চাই থাকক। ভিডিঅ'টো শেহলৈকে স্কিপ নকৰাকৈ বহুত ভাল বস্তু, মানে বস্তু নহয়, এইটো জেগা এটা দেখাম আৰু আপোনালোকক চাই থাকক ভিডিঅ'টো শেহলৈকে। এতিয়া গৈ আছোঁ আৰু এইফালে দি। বন্ধুসকল, ইফালে আজি বহুত দিনৰ পাছত আহিছোঁ আৰু তাতে এটা কথা মনত পৰি গ'ল। এইটো জেগা মানে এইটো যোনটো ভেটিত ঘৰ আছে, সেইটো ভেটিৰ লগত আমাৰ কিবা এটা মানে মেমৰি এটা আছিলে। সেইটো আৰু কি ক'ম আৰু আপোনালোকক, বহুত জমনি কাহিনী এটা আছিলে ইয়াত আমাৰ। সেইবোৰ কথা আপোনালোকক নকওঁ বাৰু এতিয়া। ভিডিঅ'টো তেওঁলোকে চাই থাকক। গৰু চৰু কান্দি আছে, এইবোৰ ইগনৰ মাৰিব আৰু গৈ আছোঁ এতিয়া দুজনে। ঋতুপনো আছে। তাৰপাছত এতিয়া চাইকেলটো মই বহুত দূৰ চলাই আহিলোঁ আৰু ভাগৰ চাগৰ লাগি গৈছে অলপ। তো ঋতুপনক অলপ চলা বুলি কৈছোঁ। এতিয়া ঋতুপনে চলাব, তাৰপিছত মই পিছফালে বহিম আৰু। বাইকটো আছিলে, বাইকটো বেয়া হৈ আছে, তো এতিয়া চাইকেলতে ঘূৰি ফুৰিব লগা হৈছে আৰু উপায় নাই। একো নহয়, চাইকেল চলাব লাগে। ঠাণ্ডা তাতে এতিয়া মজাকৈ গৈ আছোঁ আৰু। তো গৈ আছোঁ আৰু দুজনে এনেই আনন্দ ফূৰ্তি কৰি, না কি কোৱা হয় তুমি? দুজনে গৈ আছোঁ। এতিয়া ই চলাই আছে, মই বহি লৈছোঁ মজাকৈ গৈ আছোঁ। আপোনালোকক জেগাটো দেখাম, ভিডিঅ'টো শেহলৈকে চাই থাকক। অকল আহি এনেকুৱা এটা জেগা, মানে গাঁৱে আৰু এইটো কি গাঁও বুলি কয়, কিন্তু আমাৰ ওচৰতে আছে, আমাৰ গাঁৱৰ ওচৰতে আছে, কিন্তু নামটো আমি নাজানো ইমান ভালকৈ। যিহেতু আমি ইয়াত সেইটো চাইডে ইমান অহা যোৱা নকৰোঁ, অহা যোৱা কৰিলোঁ মানে নামটো ইমান নাজানো মানে জেগাবিলাকৰ। আৰু বন্ধুসকল, আজি বছৰৰ শেষ দিন। আপোনালোকে পাৰ্টি চাৰ্টি কৰিছে নাই কমেণ্ট বক্সত জনাই দিবচোন। আমি পাৰ্টি চাৰ্টি এতিয়ালৈকে আমাৰ একো প্লেনিং নাই, কিন্তু সন্ধিয়া মানলৈ হ'বও পাৰে নহ'বও পাৰে, চাই লওঁ কি হয়। তো আপোনালোকে যদি পাৰ্টি চাৰ্টি কৰিছে কমেণ্ট বক্সত জনাই দিব, আৰু সকলোকে নতুন বছৰৰ শুভেচ্ছা থাকিল আৰু সেইটোৱে কথাটো। বন্ধুসকল, এতিয়া আহি একদম ইটা ৰাস্তা আহি পাই গ'লোঁ। এতিয়া গৈ আছোঁ আৰু আমি যোনটো জেগালৈ আহি আছোঁ বেছি দূৰ নাই আৰু। তো ভিডিঅ'টো চাই থাকক ভালকৈ, আৰু অলপ দেৰি পাছতে আপোনালোকে চাবলৈ পাব এটা ভাল প্লেচ। তো চাই থাকক আৰু ভিডিঅ'টো স্কিপ নকৰিব। গৈ আছোঁ দুজনে মজা লগাই ধেমালি কৰি। বন্ধুসকল, আহি এটা ব্ৰিজ পালোগৈ। আপোনালোকে দেখিছে এইটো ব্ৰিজ, যোনটো আমাৰ ফালে নদীটো আছে, এইটো নদীটো ইফালৰ পৰাই যায় নেকি, কিন্তু অলপ ইফালে পানীটো অলপ বেছি আছে, শুকাইছে আৰু শুকাব আৰু কেইদিনমান পাছত। তো চাই থাকক, আমি জেগাটোতে আহি পাইছোঁগৈ আৰু আপোনালোকক দেখাই আছোঁ কি জেগা, কোনটো জেগা, চাই থাকক। তো বন্ধুসকল, আমি জেগালৈ পাই গ'লোঁ। যোনটো জেগালৈ আপোনালোকক যোনটো জেগাটো দেখাম বুলি কৈছিলোঁ, সেইটো জেগাত আমি আহি পাই গ'লোঁ। এতিয়া আপোনালোকক দেখাই আছোঁ কোনটো জেগা হয়, আপোনালোকে চাই লওক। গল্ডেন টেম্পল আহি পাই গ'লোঁ, গল্ডেন টেম্পল। বন্ধুসকল, এতিয়া সোমাবলৈ এলাও নাই নেকি, ইয়াত গেট চেট বান্ধি থৈ দিয়া আছে যিহেতু। তো আমি ভিতৰলৈ নোসোমাওঁ আৰু বাহিৰৰ পৰা আপোনালোকক দেখাই দিম। গল্ডেন টেম্পল আহিছিলোঁ এনেই এপাক চাই যাওঁ বুলি। বন্ধুসকল, ভাবিছিলোঁ অলপ দুজনে ফটো চটো তাত মাৰি যাম বুলি, কিন্তু ইয়াত সোমাবলৈ গেট চেট বান্ধি থৈ দিয়া আছে। এতিয়া এনেই সোমাই গ'লেও অলপ কিবা হ'ব চাগে, সেইটো কাৰণে নোসোমাওঁ আৰু। তো আপোনালোকে বেয়া চেয়া নাপাব আৰু, আপোনালোকক ওচৰত গৈ পেলাই দেখাব নোৱাৰিলোঁ, তো অলপ দূৰৰ পৰাই চাই লওক আৰু। এতিয়া তাত ভিতৰত নোসোমাওঁ আৰু, যিহেতু গেট চেট বান্ধি থৈ দিয়া আছে। আৰু নেক্সট টাইম আহিম ভালকৈ, তেতিয়া আপোনালোকক চব এক্সপ্ল'ৰ কৰি পেলাই বুজাই মেলি কথাবোৰ কৈ দিম আৰু। কিন্তু এতিয়া নোসোমাওঁ আৰু, এতিয়া এনেই ওপৰে অলপ চাই যাওঁ আমিও, আপোনালোকে চাই লওক ভিডিঅ'তে। তো এতিয়া আমি লাহেকৈ ইয়াৰ পৰা ওলাই দিম আৰু। ফটো চটো মাৰা নহ'লে, যিহেতু মাৰিম বুলি ভাবিছিলোঁ, হ'ব একো নাই, নেক্সট টাইম আৰু আহিম।
নে কি কোৱা হয় বাৰু। বন্ধুসকল আমি এতিয়া ইয়াৰ পৰা ওলাই দিছোঁ, ইয়াত নোসোমালোঁ আৰু মানে সেইটোৱে আপোনালোকক ক'লোৱে। তো নেক্সট টাইম আহিম পুনৰ। তো এতিয়া গৈ আছোঁ আৰু। তো বন্ধুসকল আমি এতিয়া ঘূৰি আহি আছোঁ আৰু ভিতৰততো সোমাব নোৱাৰিলোৱে, বেয়া চেয়া নাপাব আৰু। আপোনালোকে যদি অলপমানো চাই ভাল পালে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া আমি বেছি দীঘল নকৰা আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ, যিহেতু ভিতৰত সোমাব নাপালোৱে। তো কথাটো সেইটোৱে।